নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল প্ৰণীতাছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহানিমৰ পাতকেইটা ভালকৈ ধুই লৈ এনেদৰে ৰ'দত শুকুৱাইছোঁ, কাৰণ যদি পানী হৈ থাকে তেনেহ'লে ভাজিখন মচমচীয়া নহ'ব আৰু খাবলৈ তেতিয়া তিতা হ'ব বেছি। এনেদৰে ৰ'দত শুকুৱাই লৈ ভাজিলে ভাজিখন মচমচীয়া হয় আৰু খাবলৈ তিতা নহয়। আমি বহুতে মহানিমৰ পাতৰ ভাজি খাই ভাল নাপাওঁ, কাৰণ তিতা হয়, কিন্তু আমি আজি যেনেকৈ ভাজিম আপোনালোকে যদি তেনেকৈ ভাজি খায় তেনেহ'লে একেবাৰে তিতা নাপাব। আৰু মহানিমৰ পাত আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী হয়, সেইবাবে বিশেষকৈ গৰমৰ দিনত মহানিমৰ পাত ভাজি খাব লাগে। পাতখিনি লুটিয়াই লুটিয়াই দিছোঁ যাতে ভালকৈ আৰু শুকাই যায়। বেছি সময় শুকাব নালাগে, পানীখিনি গ'লেই হ'ল। পাতখিনি শুকাই গ'ল, এতিয়া ভিতৰলৈ আনি এনেকৈ এটা এটা কৰি লৈছোঁ। পাতখিনি জুকিয়াই হৈ গৈছে, এতিয়া আমি গেছত কেৰাহীখন পাতি দিছোঁ আৰু অকণমান গৰম হোৱাৰ পিছতে মহানিমৰ পাতকেইটা ভাজি কেৰাহীখন গৰম হৈ গৈছে। এয়া কেৰাহীত ৰিফাইন তেল দি দিছোঁ। আপোনালোকে যদি বিচাৰে মিঠাতেলতো ভাজিব পাৰে, কিন্তু আমি ৰিফাইন তেলত ভাজিম। তেলখিনি গৰম হৈ গৈছে, এতিয়া আমি মহানিমৰ পাতকেইটা দি দিম আৰু গেছৰ ফ্লেমটো ল' কৰি ল'ম। এয়া পাতখিনি দি দিছোঁ আৰু দিয়াৰ পিছতে এনেকৈ লৰাই দিছোঁ। এতিয়া অকণমান নিমখ দি দিছোঁ, নিমখ বেছিকৈ নিদিব, অকণমান দিব। এয়া নিমখ কণ দি পেলাই আকৌ লৰাই দিছোঁ। বৰ বেছি সময় ভাজিব নালাগে, হৈয়ে গ'ল ভাজি, অকণমান সময় ভাজিলেই হ'ল। তেতিয়া একেবাৰে মচমচীয়া হয় আৰু খাবলৈ তিতা তিতা নালাগে। এয়া আমাৰ মহানিমৰ পাত ভাজি হৈ গৈছে। এয়া কেৰাহীৰ পৰা পাতখিনি ডিছ এখনত কাঢ়ি লৈছোঁ। এয়া চাওকচোন, দেখাতেই লাগিছে কিমান মচমচীয়া হৈছে। মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰত লাইক কৰিব, কমেণ্ট কৰিব, লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই কিবা নতুন ভিডিঅ' বনালে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।